কবিতাৰ শিৰোনাম সহযোদ্ধা কথা অংকুৰজ্যোতি বৰদলৈ। তুমি কোন অচিনাকি সহযোদ্ধা হ'বলৈ আহিছা মোৰ অঘোষিত সংগ্ৰামৰ সতে। মই অবিৰত যুদ্ধত লিপ্ত আন্ধাৰৰ বাবে। হবানে চাকি মোৰ পোহৰৰ বাবে। মই অবিৰত যুদ্ধত লিপ্ত কবিতাৰ বাবে। হবানে তুমি মোৰ কলমৰ ধাৰ। মই এটি দীঘলীয়া সংগ্ৰামৰ বাবে সাজু কুসংস্কাৰ আৰু অন্যায়ৰ সতে। তুমি কি হবা মোৰ ঢাল নে তৰোৱাল। নকৰিবা হিচাপ কিবা পালা নাপালা দিলা কিমান তাকো নকৰিবা হিচাপ। যুদ্ধৰ সম্পত্তিত তৰাৰে ভৰিব আকাশ, ফুলেৰে ভৰিব দুবৰি বন। ময়ূৰ চৰায়ে ঠেউ ধৰি নাচিব শেৱালি কোঠাত তোমাৰ। যদি আছে এনে এটি আশা ভৰা মন, হোৱা সহযোদ্ধা মোৰ শুৱে বাৱে অগণন বাধাৰ প্ৰাচীৰ। আগুৱাই দিব পাৰিবানে মোক যুদ্ধ ক্ষেত্ৰলৈ বুলি। আশাৰে ভৰাব পাৰিবানে মোৰ মন। যদিও জানো বাস্তৱ ৰুহ বুলি। দিগন্তত বিলীন কৰিব পাৰিবানে মাটি আৰু আকাশৰ সীমা। য'ত ৰামধেনুৱে যুদ্ধ সমাপ্তিত বিজয় উল্লাসৰ কৰিব আখৰা। তেন্তে হোৱা সহযোদ্ধা মোৰ দুহাত মেলি দিওঁ আকাশলৈ। ফুলৰ দলিচাৰে কাঁইটৰ দলিচাৰে আগুৱাওঁ ভৰি। আগুৱাওঁ আহা সহযোদ্ধা মোৰ কান্ধত কান্ধ মিলাই হাতত হাত ধৰি ধৰি।